আরে রঘুপতি আহি গল শুনৈ নমস্কাৰ সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ পিডি এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা আজি বিশেষ এটা কথাৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ অকণমান আলোচনা কৰিম বৰ্তমান অসমীয়া ছবি জগতৰ টুলপাৰ লগোৱা একমাত্ৰ অসমীয়া ছবি শ্ৰী ৰঘুপতিৰ বিষয়ে মই ভাবোঁ আপোনালোকে শ্ৰী ৰঘুপতি নিশ্চয় চাইছে যদি চোৱা নাই তেতিয়াহ'লে চাব কাৰণ আপোনালোকে প্ৰায়খিনি মানুহে মই ভাবোঁ চাইছে বুলি ভাবিছোঁ কাৰণ 4 কোটি 46 লাখ টকা 9 দিনত ব্যৱসায় কৰাটো অসমীয়া এখন ছবিৰ কাৰণে খুবেই ডাঙৰ কথা হয়তো অসমৰ চিত্ৰগৃহত ছবি নিৰ্মাণ প্ৰদৰ্শন হৈছে তেতিয়াৰ পৰা হয়তো বৰ্তমানলৈকে এনেধৰণৰ ব্যৱসায় কৰা ছবিৰ সংখ্যা খুবেই কম একমাত্ৰ শ্ৰী ৰঘুপতিয়ে হয়তো অসমীয়া ছবি জগতলৈ ইমানখিনি কম সময়ৰ ভিতৰত বৰঙণি আগবঢ়োৱা অসমীয়া কথা ছবি হিচাপে পৰিচিত হ'ব বুলি মোৰ ধাৰণা 85 লাখ টকালৈকে এদিনত ব্যৱসায় কৰা একমাত্ৰ অসমীয়া চিনেমা শ্ৰী ৰঘুপতি ব্যৱসায় ভাল হৈছে হয়তো ছবিখনৰ কাম কাজ সকলো ফালৰ দিশৰ পৰা ভাল হোৱাৰ কাৰণে হয়তো দৰ্শকে আদৰি লৈছে বহু দিনৰ বিৰতিৰ পাছত অসমীয়া দৰ্শকে অসমীয়া সাংস্কৃতিক প্ৰেমী ৰাইজে বা অসমৰ অসমীয়াসকলে তেনে এখন ছবি চাবলৈ পাবলৈ সক্ষম হৈছে কাহিনীৰ ক্ষেত্ৰতে হওক অভিনয়ৰ ক্ষেত্ৰতে হওক বেকগ্ৰাউণ্ড স্ক'ৰৰ ক্ষেত্ৰতে হওক গানৰ ক্ষেত্ৰতে হওক ফাইটিঙৰ ক্ষেত্ৰতে হওক সমালোচনা থাকিবই সমালোচনা অবিহনে এখন চিনেমা কেতিয়াও সম্ভৱ নহয় সমালোচনা লাগিবই শ্ৰী ৰঘুপতিত যিসকলে অভিনয় কৰিছে বা কাৰিকৰী দিশত যিসকলে সহায় কৰিছে প্ৰযোজক পৰিচালকে আদি কৰি সকলো সমস্যাৰ সকলোৱে আপোনাৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে মই যিদৰে চিনেমাখন উপভোগ কৰিছোঁ আপুনিও হয়তো সেইদৰে উপভোগ কৰিছে আন 10জনেও উপভোগ কৰিছে মোৰ থিংকিংটো বেলেগ হ'ব আপোনাৰ থিংকিংটো বেলেগ হ'ব আন 10জনৰ থিংকিংটো বেলেগ হ'ব কাৰণ এজন মানুহৰ সন্তুষ্টিৰ কাৰণে হয়তো এখন চিনেমা নবনে বা নিৰ্মাণ কৰা নহয় সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ সুকীয়া দেখা গৈছে কোনোবাই হয়তো অভিনয় ভাল পাইছে কোনোবাই কাহিনীটো ভাল পাইছে কোনোবাই হয়তো কাহিনীটো বুজি পোৱা নাই কোনোবাই যিখিনি ফাইটিং দেখুওৱা হৈছে সেই ফাইটিংবিলাক দক্ষিণৰ পৰা কপি কৰা বুলি কৈছে তথাপিতো কপি কৰিলেও ৰবি শৰ্মাৰ দৰে এজন অভিনেতাই তেনেকুৱাখিনি ফাইটিঙত অংশগ্ৰহণ কৰি সেই দেখুওৱাটো এটা ডাঙৰ কথা ভাল লাগিলে ছবিখন এবাৰ নহয় দুবাৰকৈ চাবলৈ সক্ষম হ'লোঁ এই কাৰণে চাবলৈ সক্ষম হ'লোঁ মই অসমৰ সাংস্কৃতিক জগতৰ লগত বিশেষভাৱে জড়িত হৈ ভাল পাওঁ অসমীয়া ছবিৰ সমালোচনা কৰি ভাল পাওঁ অসমীয়া ছবিৰ বিষয়ে লিখি ভাল পাওঁ অসমৰ যিসকল কলা সংস্কৃতিৰ লগত জড়িত লোক আছে তেওঁলোকৰ বিষয়ে লিখি ভাল পাওঁ সেইকাৰণে হয়তো ৰঘুপতিখনৰ প্ৰতি বিশেষ আকৰ্ষিত হৈছিলোঁ 2019 চন বা 20 চনতেই ৰঘুপতিৰ প্ৰথম তেতিয়া শ্ৰী ৰঘুপতি অৱশ্যে নাছিলে ৰঘুপতি আছিলে ৰঘুপতিৰ বিষয়ে গম পাইছিলোঁ যে ৰবি শৰ্মাৰ কাহিনীৰে এখন ছবি নিৰ্মাণ হ'ব ৰঘুপতি তেওঁ বহু কষ্টৰ ফলত এইখনৰ সৃষ্টি কৰিছে বুলি সেই সময়তে বাতৰি পাইছিলোঁ যাৰ ফলস্বৰূপে 2023 চনৰ 2 জুনত সমগ্ৰ অসমতে মুক্তি লাভ কৰাৰ কথা আছিল যদিও আইনী মেৰ পাছত ছবিখন সোমাই যোৱাৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে জুনৰ 5 তাৰিখে চাবলৈ সক্ষম হৈছে আৰু প্ৰথম দিনাই ইমান বিপুল সঁহাৰি লাভ কৰিছে সঁচাকৈ ভাল লাগিছে অসমীয়া ছবিও যে এনেকুৱা ব্যৱসায় কৰিব পাৰে আচলতে প্ৰত্যেকজন দৰ্শকৰ কোনোবা নহয় কোনোবাখিনিত যেতিয়া সন্তুষ্টি দিব পাৰিছে সেইখনে হ'ল মনোৰঞ্জনধৰ্মী চিনেমা বা কাৰোবাৰ অন্তৰত সাজ বহুৱাব পাৰিছে হয়তো বহুতে কৈছে যে ইমান সাজ বহুৱা চিনেমা নহয় চাব পাৰি বা ইমান আৰু মনত লৈ থাকিবলগীয়া চিনেমা নহয় হ'ব পাৰে হয়তো কোনোবাই তেনেকৈ লৈছে কোনোবাই লোৱা নাইকিয়া তথাপিতো অসমীয়া হিচাপে আমি এই কাৰণে গৌৰৱ কৰিব লাগে যে শ্ৰী ৰঘুপতিৰ দৰে এখন চিনেমা অন্ততঃ চেলুলয়ডত আহিছে দৰ্শকে উপভোগ কৰিবলৈ সক্ষম হৈছে হয়তো কোনোবাই কৈছে কাহিনীটো বেছি খৰতকীয়া হৈছে হয়তো কোনোবাই কৈছে কাহিনীটোত আৰু অলপ এড কৰিব লাগিছিলে সেইখিনি আমি একচুৱেলি সেইখিনি ক'ব পাৰোঁ ক'ত কেনেকৈ কি হৈছে বা এইটো এনেকুৱা হ'ব লাগিছিল কল্যাণ দত্ত ওৰফে কে
খুব সুন্দৰ অভিনয় কৰিছে, সঁচাকৈ সুন্দৰ অভিনয় কৰিছে। তেওঁ হঠাৎ মৃত্যু হৈ গ'ল, মৃত্যুৰ কাৰণ দৰ্শকে বিচাৰিছে কিয় তেওঁৰ মৃত্যু হ'ল, সেইটো কাৰণে হৈ থাকিব। হয়তো যদি শ্ৰী ৰঘুপতি ছিকুৱেল আহে, ছিকুৱেলত হয়তো সেইটো কথা দৰ্শকে গম পাব। কিছুমান চিনেমা তেনেকৈ ছাছপেন্সকৈ ৰাখি থৈ যায় তেওঁলোকৰ সুবিধাৰ কাৰণে। যাই কি নহওক বহুতে ভাল পাইছে, বহুতে নমনীয় বুলি কৈছে বা বহুতে চাব পাৰি, মনত ৰাখিবলগীয়া চিনেমা নহয় কিমান আৰু বা হেডেকটোক লৈ। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল তেনেকুৱা হ'লেও কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে ছবিখনৰ কথা আন 10জনৰ আগত কৈছে। আন 10জনৰ আগত যেতিয়া ছবিখনৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা হৈছে তেতিয়াই ছবিখনৰ মানে মাত্ৰা দিনক দিনে বাঢ়ি গৈ আছে। সেইটোৱে শ্ৰী ৰঘুপতিৰ কাৰণে মই ভাবোঁ প্লাছ পইণ্ট। ৰবি শৰ্মাই স্কুলত বা কলেজত তেনেকুৱা পাব্লিক ফিগাৰত গৈ ছবিখন পাব্লিচিটি কৰা নাই কৰা যদিও বিহুৰ সময়ত তেওঁ অসমৰ মঞ্চবিলাকত ছবিখনে কিছু পাব্লিচিটি কৰিছিলে। হয়তো সেই তেতিয়াই দৰ্শকৰ মনত সাজ বহুৱাব পাৰিছিলে ৰবি শৰ্মাৰ দৰে এজন সুদৰ্শন অভিনেতাই। হয়তো তেনেকুৱা অনুষ্ঠানত জুবিন গাৰ্গ আছিলে, জুবলি আছিলে বা অসমৰ বিভিন্ন শিল্পীসকলে গীত পৰিৱেশন কৰি থকাৰ সময়তে ৰবি শৰ্মাই তেনেকুৱা এটা ব্যৱস্থা লৈছিলে। কিন্তু আটাইতকৈ ভাল কাম কৰিছিলে স্কুল কলেজত গৈ ক্লাছ ক্ষতি কৰি বা ল'ৰা ছোৱালীসকলক বা চিনেমাৰ প্ৰতি আগ্ৰহী হ'ব লাগে। কিন্তু স্কুলিং সময়ত বা কলেজৰ সময়ত তেনেকুৱা এটা তেওঁ দিব বিচৰা নাছিলে। মানে যাৰ য'ত যেনেকৈ যিটো কৰ্তব্য সেইটো তেওঁ ফ'ল' কৰিছিলে, স্পষ্টবাদিতাৰ কাৰণে তেওঁ সদায় সেইটো ফ'ল' কৰিছিলে। সামাজিক মাধ্যমৰ জৰিয়তে একমাত্ৰ ছবিখন ইমান ব্যাপকভাৱে প্ৰচাৰ হৈছে যে এজনৰ পৰা এজন তেনেকৈ বাগৰি ছবিখনে এটা সুকীয়া মাত্ৰাত উপনীত হৈছে। সঁচাকৈ ভাল লাগিছে। ৰঘুপতিৰ দৰে এখন ছবি, শ্ৰী ৰঘুপতিৰ দৰে এখন ছবিয়ে ইমান ভাল ব্যৱসায় কৰিছে। 240খন পৰ্দাত জিলিকি আছে শ্ৰী ৰঘুপতি, আৰু অসমৰ উপৰিও বাহিৰত 10 ঠাইত ছবিখনৰ ইতিমধ্যে চলি আছে। যথেষ্ট হাউচফুল হৈছে, বহুতে টিকট নাপায় উভতিও আহিছে, লাইন ছিগিছে। 85 বছৰীয়া আইতাৰ পৰা শিশুলৈকে ছবিখন উপভোগ কৰিছে। সকলোৱে ভাল পাইছে ছবিখন, আন্তৰিকতাই লৈছে আৰু সুঠাম ডেকাবিলাক ছবিখনত দেখা গৈছে। শৰীৰ চৰ্চা কৰি তেওঁলোকে নিপুতল এটা শৰীৰ তৈয়াৰ কৰি থৈছে, যেন শ্ৰী ৰঘুপতিৰ কাৰণে তেওঁলোকে শৰীৰটো তৈয়াৰ কৰি থৈছে। কেমেৰাৰ কামবোৰ খুব সুন্দৰকৈ, খুব ভাল লাগিছে, খুব ধুনীয়া হৈছে। প্ৰণয় দত্ত সংগীত বৰ ধুনীয়া, বেকগ্ৰাউণ্ড স্ক'ৰ বৰ ধুনীয়া হৈছে। অভিনয়ৰ কথা ক'বই নালাগে, প্ৰত্যেকজন অভিনেতাই ইমান সাৱলীল অভিনয় কৰিছে, সেয়া ক্ৰেডিট গ'জ টু সুব্ৰত কাকতি। ইমান ধুনীয়াকৈ প্ৰত্যেকজন ব্যক্তিয়ে অভিনয় কৰিছে। তাৰ মাজতে দুই এটা হয়তো থাকিব পাৰে, সেয়া বিভিন্নজনে বিভিন্ন সময়ত কৰিছে। প্ৰথমে অভিনয় মোৰ ফালৰ পৰা মই নাম ল'ব বিচাৰোঁ প্ৰিয়ম পল্লৱী। প্ৰিয়ম পল্লৱীয়ে খুব কম সময়ৰ ভিতৰত এণ্ট্ৰি মাৰিছে। হয়তো তেওঁ এখন ডেবুট ছবি হ'ব পাৰে। খুব সুন্দৰ অভিনয় কৰিছে প্ৰিয়ম পল্লৱী। মই গান চাইছোঁ, তেনেকৈ অভিনয় চোৱা নাছিলোঁ, কিন্তু ছবি শ্ৰী ৰঘুপতি তেওঁৰ অভিনয়ত সঁচাকৈ মই মুগ্ধ হৈ গৈছোঁ, বিৰাট ভাল লাগিছে। তেওঁ উজ্জ্বল ভৱিষ্যত আছে বুলি মই ভাবিছোঁ। ৰবি শৰ্মাৰ অভিনয়ৰ কথা আমি ক'বই নালাগে, তেওঁ সকলো ফালৰ পৰা শ্ৰী ৰঘুপতিত হিয়া উজাৰি তেওঁ অভিনয় কৰিছে। হয়তো পৰিচালকৰ লগত তেওঁ এটা খুব সুন্দৰ ৰিলেশ্যন থকাৰ কাৰণে, হয়তো যোগসূত্ৰ থকাৰ কাৰণে তেওঁ ইমান এটা ভাল অভিনয় কৰি ছবিখনক জৰিয়তে দৰ্শকৰ মাজলৈ তেওঁ নিজৰ যিখিনি ভিতৰত সোমাই থকা অভিনয় সেইখিনি দেখুৱাব পাৰিছে। তাৰপিছতে নাম ল'ব লাগিব ছলমান খান ৰূপে খ্যাত, বৰ্তমান সামাজিক মাধ্যমত যথেষ্ট চৰ্চা হৈছে অৰুণ নাথৰ কথা। অৰুণে বৰ ধুনীয়া অভিনয় কৰিছে, আৰু অৰুণ হাজৰিকায়ো CMৰ চৰিত্ৰত অভিনয় বৰ সাৱলীল অভিনয় কৰিছে। কে কথা ক'বই নালাগে, কে চিত্ৰগৃহত দৰ্শকক কন্দুৱাব পাৰিছে। এজন হহুৱাই থকা মানুহেও যে আকৌ কন্দুৱাবও পাৰে, সেইটো এটা কে কাৰণে মই ভাবোঁ প্লাছ পইণ্ট। প্ৰত্যেকৰে মনজিৎ শৰ্মা দাই বৰ ধুনীয়া অভিনয় কৰিছে। বহু বিৰতিৰ পাছত ৰাজ শৰ্মা আহিছে, ৰাজ শৰ্মাই বৰ সুন্দৰ অভিনয় কৰিছে। প্ৰীতি কংকনা সঁচাকৈ ভাল হৈছে, তেওঁ বোল চৰিত্ৰও বৰ সুন্দৰকৈ দেখুৱাব বিচাৰিছে, অভিনয় ভাল হৈছে। ৰীণা বৰাৰ অভিনয় খুব ভাল হৈছে। মুঠপত প্ৰত্যেকজন ব্যক্তিয়ে ইমান সাৱলীল অভিনয় কৰিছে, সঁচাকৈ ভাল লাগিছে। শ্ৰী ৰঘুপতি আপোনালোকেও চাবলৈ আহক, বা শ্ৰী ৰঘুপতিৰ জৰিয়তে অসমৰ ইণ্ডাষ্ট্ৰীত যাতে 10 কোটি ব্যৱসায় কৰা প্ৰথমখন অসমীয়া ছবি হিচাপে শ্ৰী ৰঘুপতিয়ে লাভ কৰিব পাৰে, সেইটো প্ৰত্যেকজন অসমীয়াৰ গৌৰৱে যাতে ক'ব পাৰে বাহিৰৰ ঠাইত
যে শ্ৰী ৰঘুপতিৰ দৰে ছবিও অসমত 10 কোটি ব্যৱসায় কৰিব পাৰিছে আপোনালোক আহিব ছবিখন যিসকলে চোৱা নাই ছবিখন চাব উপভোগ কৰিব ভাল লাগিব অসমীয়া ছবি জগতৰ ছবি ইণ্ডাষ্ট্ৰিটোক আমি যদি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ ভাল লাগিব ধন্যবাদ আপোনালোকে PD এণ্টাৰটেইনমেণ্ট চাই থাকিব আকৌ আহিম আপোনালোকৰ মাজলৈ এনে কেতবোৰ আনুষংগিক বিষয় লৈ ধন্যবাদ